আৰ্বৰিটামত যেতিয়া আহিছিলে আৰ্বৰিটামত তাত চেন্ট্ৰেলৰ পৰা তাত এডভোকেট হানসাৰিয়া ছাৰ তাত আহি বিজয় হানসাৰিয়া ছাৰ বিএল হানসাৰিয়া ছাৰৰ ল'ৰা তেখেতে বিজয় হানসাৰিয়া ছাৰে কৈ গ'ল যে কাউন্সিল বিলাকে আৰ্টিকল 244 আৰু সেপাৰেশন অফ স্টেট এটো নিজৰ শিডিউল ট্ৰাইবৰ কাৰণে হেতু চাকৰি পৰা মাটি পৰা যিমান ডেভেলপমেন্ট আগবঢ়াৰ কামটো কাউন্সিল লিডাৰ্স বিলাক পলিটিক্যাল লিডাৰ্স বিলাক কৰিব লাগে বুলি বিজয় হানসাৰিয়া ছাৰ এই যোৱা 14 নৱেম্বৰ 2021 আৰ্বৰিটামত কোৱা গৈছে গতিকে যদিহে বিজয় হানসাৰিয়া যদি চেন্ট্ৰেল পৰা নিজৰ জায়গাটো নিজেহে চাব লাগে বলে হেতু যদি কৈ গ'ল তেনেহলে পলিটিক্যাল লিডাৰ বিলাকে ইয়াত তুলিৰাম ৰহাং ছাৰ ইয়া হৰেন সিং বে ছাৰ এমপি ছাৰ হেহতে চুপ থাকিব লাগে নে হেহতৰ আৱাজ কৰিব লাগে আপোনালোকে কওকচোন কি কৰিব লাগিব আৱাজ ক'ত আৱাজ দিব লাগিব চেন্ট্ৰেলত দিল্লীত তাত আৱাজ উঠাব লাগিব মই সৰু বয়সত বিয়া হৈ গল 13 বছৰত তথাপিও মই পঢ়ি ল'ৰা ছোৱালী লগত মোৰ দুজন এজন ল'ৰা এজন ছোৱালী মোৰ দুটা ল'ৰা ছোৱালী লগতে মই পঢ়ি আছে 13 বছৰত বিয়া সোমাই যোৱা এটো ধেমালি কথা নহয় বহুত কষ্ট ঈশ্বৰৰ আশীৰ্বাদ পৰা আজি আপোনাৰ লোকৰ আগতে এই আমাৰ নিজৰ জায়গা নিজৰ দেশটো আমি ৰখাবৰ কাৰণে আমি একে মন থাকিব লাগে নে নালাগে গাঙ্গুৰা ছাৰ লাগে একে লাগে নে নালাগে আমাৰ আৱাজটো একে আৱাজ উঠাব লাগিব আমি চুপ নাথাকো 5.5 বছৰ হৈছে জয় কাথাৰ ছাৰ বহুত কষ্ট কৰি লিখাৰ পৰা মানুহক আৱাজ উঠাবৰ কাৰণে জাগা জাগা গাঁও গৈ ইটাহি 70 ইয়াৰ্ছৰ বেছি হৈ গল ছাৰৰ লগতে আমি 5.5 বছৰ গৈ আজি আপোনাৰ লগতে আহি পালো ঈশ্বৰৰ আশীৰ্বাদ পৰা গতিকে যিমান চাকৰি পৰা মুক্ত বন্ধ ৰাখিবৰ কাৰণে যদি মুখ কলেও মই কেতিয়াও মানিব নোৱাৰো মই আপোনাৰ লোকৰ শান্তিয়ে লাগে আপোনাৰ লোকৰ জাগা ইয়াত আপোনাৰ গাৰো কাৰ্বি কুকি নাগা ৰেংমা যিমান হওক আপোনাৰ লোকৰ ইয়াতে আমাৰ কাৰ্বি আংলংটো আমি থাকিব পাব লাগে হয়নে নহয় হয় সেইটো কাৰণে আমাৰ আপোনাৰ লোকৰ নীলালুঙৰ গাংবুৰা কাৰণে আশা ৰাখিছো আপোনাৰ লোকে আৰু নিজৰ জাগাটো উইমেন উইং মহিলা গ্ৰুপটো আপোনাৰ লোকে হেতু গঠন কৰিব লাগিব আৰু বহুত আমি আৱাজটো আগত লৈ উঠাব লাগিব আৰু APSLC অল পাৰ্টি হিলছ লিডাৰ্স কনফাৰেন্সৰ আপোনাৰ লোকে কাক প্ৰেসিডেন্ট দিব কাক সেক্ৰেটাৰি দিব আজি আপোনাৰ লোকে আলোচনা কৰিব আৰু এই প্ৰেসিডেন্ট সেক্ৰেটাৰি অৰ্গানাইজিং সেক্ৰেটাৰি এটো যদি তাকত হলে স্ট্ৰং হলে আমি নোৱাৰা কাম একো নাই সব পাৰা যাব ঈশ্বৰৰ মৰম আৰু ৰাইজৰ মৰম ৰাইজৰ মন একে থাকিলে আমি পাৰি যাব আৰু behind every successful man there is a woman and behind every successful woman there are more women এজন মোটা মানুহে বিয়া কৰিছে এজন মহিলা আৰু এজন মোটা মানুহে তাৰ সাকসেস হলে আৰু যিমান মহিলা একে মন্দি আহিলে ইয়াত পাৰা যাব মহাত্মা গান্ধী যেতিয়া আন্দোলন কৰিছে নেশনাল মুভমেন্ট ইন্ডিপেন্ডেন্স 1947 ত দেশ পোৱা মহিলা বিলাকো লগতে গৈ আছে হয়নে নহয় হয় আজি আমি মহিলা বিলাকো উইমেন গ্ৰুপ আপোনালোকে নামটো দিয়া হ'ব আৰু আগত লৈ যাব লাগিব হয়নে নহয় বাইদেউ হয়
তাকে আমি ক্লজ 2.3 এই কথাটো 10টা সিটটো আমি কেতিয়াও দিব নোৱাৰিব যেতিয়ালৈকে কনষ্টিটিউশ্যন দিল্লী সেন্ট্ৰেল গভৰ্ণমেণ্ট বিজেপি লিডাৰ বিলাক যেতিয়ালৈকে ক্লজ 2.3 সেইটো নমুচালৈকে আমি সেই আৱাজটো উঠাই থাকিম হ'বনে নাই হ'ব আমাৰ আৱাজটোহে সবচে ডাঙৰ আমাৰ আৱাজটো অকল নীলালুং আমি চিউৰি থাকিলে নহয় আমাৰ কাউন্সিলত গৈ পাব লাগিব অল ইণ্ডিয়াত যাব পাব লাগিব অল ইণ্টাৰনেশ্যনেল সেই গৈ পাব লাগিব এই ক্লজ 2.3 10টা সিটটো কেতিয়াও দিব নোৱাৰিব পাৰিব নেকি আপোনালোকে বেলেগ জাতিৰ কাৰণে দিব পাৰিব নেকি নোৱাৰে আমাৰ আৱাজটো উঠাব লাগিব তাৰ পিছতে আমি চেয়াৰম্যান কেপ সেইটো কি বস্তু এতিয়া সেন্ট্ৰেল গভৰ্ণমেণ্টত ৰাজ্যসভা লোকসভা পাৰ্লিয়ামেণ্টত বিনা পলিটিকেল লিডাৰ এতিয়ালৈকে হোৱা নাই কিন্তু আমাৰ APHLC বিলাকে ৰাজ্যসভালৈকে গৈ পালে লোকসভালৈকে গৈ পালে এতিয়া পাৰ্লিয়ামেণ্টত গৈ পালে চেয়াৰম্যান কেপ আপোনালোকে কি কয় চালাই আৰু বুলিও কয় দৰবাস নং বুলিও কয় কাৰ্বি কথা দি চেয়াৰম্যান কেপ বুলি কয় চেয়াৰম্যান কেপ মানে ইয়াত কমিটি ইয়াত গাংবুঢ়া থাকিব ইয়াত মহিলা থাকিব ইয়াতে 15 জন বেছিকে ইয়াত কমিটি থাকিব এই কমিটিয়ে ইয়াত চাকৰিটো দিব ইয়াত ডেভেলপমেন্ট দিব ইয়াত যিমান আমাৰ কাৰণে ডেভেলপমেন্টৰটো এই কমিটিটোহে ফৰ্ম কৰি আপোনালোকৰ জাগাত কাৰ চাকৰি লাগে কাৰ ঘৰ লাগে কাৰ ৰাস্তা লাগে সেইটো কমিটিহে চাব আৰু এই কমিটিটো গুৱাহাটী যাব দৰকাৰ নাই আৰু দিল্লী যাব দৰকাৰ নাই আপোনালোকৰ নিজৰ ভিতৰতে গাংবুঢ়া আখিং নহমা গাৰো বিলাক কয় এইবিলাক আৰু মহিলা বিলাকো আৰু ইউথ বিলাকো জানা বিলাক ইয়াতে কমিটি ফৰ্ম কৰি চাকৰি আপুনি BA পাছ যদি আপুনি চাকৰি পাব আপুনি পুলিচ হ'ব কলে পুলিচ পাব আপুনি এডভোকেট লাগে কলে আপুনি পাই যাব হয়নে নহয় ইমান ভাল কথা সেন্ট্ৰেলত পাৰ্লিয়ামেণ্টত গৈ পালে সেইটো কোনে কৰিছে বাৰু আমাৰ ৰেসপেক্টেড JI কাঠাৰ ছাৰ হে সেইটো গৈ পালে সেই জাগাত লৈ গৈ পালে আৰু এইটো আমাৰ ট্ৰাইবেল মানুহ বিলাকৰ কাৰণে এইটো সাকসেস হৈ গল তালিয়া বজাম আমাৰ JI কাঠাৰ ছাৰ বহুত পলিটিক্যাল লিডাৰ নোহোৱাৰ আগতে ইলেকশন নিজিকাৰ আগতে হি ইমান আমাৰ কাৰণে আগবঢ়াই দিলে আৰু সেন্ট্ৰেলত গৈ পালে যেতিয়া MSc হৈ যাব EM হৈ যাব MP হৈ যাব তেতিয়া আৰু ভালৰ কাৰণে হি কৰি থাকিব যেতিয়ালৈকে হি কৰি আছে এতিয়া আমি তেখেতৰ পিছে পিছে আমি যাম কবলৈ গলে MP ছাৰে আজি কি কৰিলে আজি লাডু লৈ আনিছে কণী লৈ আনিছে এইটো কণীটো খাবও নাপাৰে এইটো আন্দাটো আমি বইল কৰিও খাব নাপালে খালি তিৰংগা কুবেৰ শেখাৰ এইটো খাই কি কয় নৰেন্দ্ৰ মোদীৰ পিছত তামোল খাই খাই তিৰংগা খাই খাই সেইটোৱে সেপাৰেট ষ্টেট সেইটোৱে আৰ্টিকল 244 সেইটোৱে নেকি খালি পিছত নিজৰ কাৰণে যদি মৰম কৰিব নোৱাৰে নিজৰ জাগা কাৰণে মৰম কেতিয়াও কৰিব নোৱাৰে হয়নে নহয় হয় গতিকে আজি আমি বহুত ডিসকাস কৰিবলৈ কথা আছে কিন্তু ৰাস্তাও দূৰ আছে যাব লাগে আৰু আপোনালোকে প্ৰেসিডেন্ট সেক্ৰেটাৰী কাক সিলেক্ট কৰিছে সেই নামটো দিব আৰু উইমেন উইঙৰ প্ৰেসিডেন্ট সেক্ৰেটাৰী আৰু আমি হেতু নামটো আপোনালোকে দিয়ক আৰু আজি
বহুত ডিসকাস কৰিব লাগাৰ কথাটো আজি APSLCৰ ফালৰ দি আমি আপোনালোকৰ কাৰণে ধন্যবাদ দিছো দেই। কাৰ্ডম জুঠাই নমস্কাৰ।